কাৰ্যসূচীখন প্ৰস্তুত কৰে সেই হিচাপে কাৰ্যসূচী এখন প্ৰস্তুত কৰি পেলাই আমালৈ পঠিয়াইছে। তাৰপিছতে সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসমৰ পতাকা যদি আছে, তাৰপিছতে আমাৰ অভ্যৰ্থনা সমিতিৰ পতাকা, এই তিনিখন আৰু এখন হয়তো পতাকা। খিলঞ্জীয়া জনজাতীয় লোক বুলি নহয়, খিলঞ্জীয়া জনজাতীয় জনজাতীয় যি আছে আমাৰ মাজত, আৰু এটা সময়ত আমি জনজাতীয় জনজাতীয় বুলি নিজৰ মাজত এটা ডাঙৰ এটা দূৰত্ব হৈ আছিলে, এটা ডাঙৰ এটা মতানৈক্য আমি দেখি আছোঁ বা কৰি আছোঁ। কিন্তু এটা বস্তু আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ মাজত এই দূৰত্ব যদিয়ে বনি থাকে, কিন্তু অসমখনত যে আমি খিলঞ্জীয়া জনজাতীয় জনজাতীয় লোক যিসকল আমি খিলঞ্জীয়া হিচাপে আছোঁ, আমি একদম একেবাৰে শেষ হৈ যাম অসমত। এই আমাৰ মাজত এই দূৰত্ব থকাৰ কাৰণে আজি বহিৰাগত লোকসকলে আমাৰ গোটেইখিনি মাটি ভূমি ভেটি গোটেইখিনি আমাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ গোটেইখিনি তেওঁলোকে লৈ ল'লে, গোটেইখিনি তেওঁলোকে কাঢ়ি ল'লে। সেইকাৰণে এটা বস্তু আমি এটা উপলব্ধি কৰিছোঁ, অকল আমি জনজাতীয় বা কাৰ্বি, ডিমাচা, বড়ো বা তিৱা বুলি নহয়, খিলঞ্জীয়া অসমীয়া ভাষীসকলে বা খিলঞ্জীয়া জনজাতীয় যিসকল লোক আছে, মৰাণ, মটক, আহোমৰ পৰা আৰম্ভ কৰি কোচ, কলিতা যিমানখিনি আছে, সকলো খিলঞ্জীয়া আমি এটা বস্তু আমি উপলব্ধি কৰিছোঁ যে আমি এক হৈ পেলাই আমি থিয় দিলেহে ক'ৰবাত আমাৰ নিজৰ ভৱিষ্যত বা নিজৰ সুৰক্ষাখিনি যেতিয়া আমি এটা পৰ্যায়লৈকে আমি লৈ যাব পাৰিম, সেইটো আমি সুৰক্ষিত হৈ থাকিব পাৰিম। সেইকাৰণে আমি বোকাজানত আমি বৰ্তমান উপস্থিত আছোঁ। আমি এটা বস্তু আমি আলোচনা কৰিছোঁ যে হয়, অহা 9 আগষ্টত বিশ্ব খিলঞ্জীয়া দিৱসটো যিহেতু আহি আছে, এই বিশ্ব খিলঞ্জীয়া দিৱসত আমি কাৰ্বিনত খিলঞ্জীয়া যিমানখিনি আছে, জনজাতীয় যিমানখিনি আছে, আমি এই বিশ্ব খিলঞ্জীয়া দিৱসত আমি কাৰ্বিনতে আমি আয়োজন কৰিব গৈ আছোঁ, যাতে খিলঞ্জীয়া হিচাপে নিজৰ জাতি, মাটি, ভেটি লগতে নিজৰ সন্মান, সত্তা, নিজৰ অধিকাৰ সকলো ক্ষেত্ৰত যাতে আমি এক হৈ পেলাই আমি থিয় দি পেলাই আমি যাতে মাত মাতিব পাৰোঁ, আমি সুৰক্ষা দিব পাৰোঁ, আৰু তেনেকৈ এই সমন্বয়খিনি যাতে আমি বজাই ৰাখিব পাৰোঁ। যোৱা 30-40 বছৰত আমি নিজৰ মাজত এই দূৰত্ব বনি থকাৰ কাৰণে নিজৰ মাজত তুমি কাৰ্বি, তুমি মৰাণ, তুমি অসমীয়া, তুমি বড়ো, তুমি তিৱা, তুমি গাৰো, তুমি ডিমাচা বুলি কোৱাৰ কাৰণে যে বহিৰাগত লোকসকলে গোটেইখিনি আমাৰ পৰা কাঢ়ি লৈ গৈছে, যাতে নহয়। আৰু যি হৈছে আমি নতুন এটা চিন্তাধাৰাৰে ক'ৰবাত যদি শুধৰাবলগীয়া আছে, আমি শুধৰাই মেলি পেলাই নতুন এটা চিন্তাধাৰাৰে আমি আগুৱাই যাব লাগিব। এই কথাৰে আমি আলোচনা কৰিছোঁ, আৰু তেনেকৈ আমি অহা 9 আগষ্টত আমি বিশ্ব খিলঞ্জীয়া দিৱস আমি বোকাজানত আমি আয়োজন কৰিব গৈ আছোঁ।